Assalamu alaikum wa rahmatullahi wa barakatuh. Nahmaduhu wa nusalli ala rasulihil kareem. Amma ba'd. Allah tabarak wa ta'ala lakh lakh shukriya. যিজন মহান আল্লাহ পাক রহমানুর রহিম হয় আৰু গফুরুর রহিম হয়। আল্লাহ তাবাৰক ওয়া তাআলাৰ বান্দাৰ গুনাহবোৰ মাফ কৰিবৰ কাৰণে কিছুমান উচিলা খালি বিচাৰি থাকে। কিছুমান উচিলাৰ দ্বাৰাই আল্লাহ তাআলা বান্দাৰ গুনাহবোৰ মাফ কৰি দিয়ে আৰু কিছুমান উচিলাৰ দ্বাৰা কিছুমান কাৰণৰ দ্বাৰা আল্লাহ তাআলাই বান্দাৰ সওয়াববোৰ দুগুণ কৰি দিয়ে, বৃদ্ধি কৰি দিয়ে। আল্লাহ তাবাৰক ওয়া তাআলাৰ কিমান দয়াবান আৰু কিমান মেহেৰবান হয়, কিমান দয়ালু হয় বান্দাসকলৰ ওপৰত। আমি তথাপিও আল্লাহৰ ইবাদত কৰিব নিবিচাৰো। আল্লাহে কিছুমান সহজ পদ্ধতি উলিয়াই দিছে, সেইবোৰৰ ওপৰত যদি আমি আমল কৰো, আমাৰ তাৰ সওয়াব আমি দুগুণ সওয়াব পাওঁ। খালি আমি আমল কৰিব লাগে। আমি যদি কুতাহি নকৰি যদি আমি আমল কৰো, তাৰ আমি দুগুণ সওয়াব পাম। ঠিক তেনেকে বৰ্তমান জিলহজ মাহ চলি আছে। এইটো মাহৰ প্ৰথম 10 দিন বহুত ফজিলত আল্লাহ তাআলাই কৈছে। নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে এই জিলহজ মাহৰ 10 দিন 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে এই 10 দিন বহুত ফজিলত বয়ান কৰিছে। বহুত ফজিলত এই 10 দিনৰ ভিতৰত যদি কোনবাই কিবা ইবাদত কৰে, শবে বেৰাতত, শবে কদৰত ইবাদত কৰিলে যিমান সওয়াব, এই 10 দিনত ইবাদত কৰিলে হিমান সওয়াব। আৰু নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই 10 দিনত রোজা ৰাখিছিল। এই 10টা দিনত জিলহজ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে এই যে কিটা দিন, এই দিনগিটাত নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে রোজা ৰাখিছিল। আৰু এই রোজা নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে কেতিয়াও ক্ষতি কৰা নাছিল, কেতিয়াও মিস কৰা নাছিল। প্ৰত্যেক বছৰ এই 10টা দিন নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে রোজা ৰাখিছিল। তেতে কিমান ফজিলত হ'ব? ফজিলত আছে কাৰণে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে রোজা ৰাখিছিল আৰু উম্মতসকলক দেখুৱাইছিল যে তোমালোকেও রোজা ৰাখিবা। এইবোৰ নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম এটা আমল উম্মতসকলৰ কাৰণে এটা সবক হয়। এই 10 দিন বেছি বেছি ইবাদত কৰিব লাগে। এই 10 দিনৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত পাৰিলে সকলোৱে রোজা ৰাখিব লাগে। 10 তাৰিখ অৰ্থাৎ ঈদৰ দিনটো রোজা ৰাখিব নাপায়, ঈদৰ দিনাখন রোজা ৰাখিব নালাগে, 9 তাৰিখলৈকে রোজা ৰাখিব লাগে। আৰু যদিও এই 10 দিন 9 তাৰিখলৈকে কোনো রোজা ৰাখিব নোৱাৰে, অসুবিধা হয়, কিন্তু 9 তাৰিখটো যিটো ইয়াউমে আৰাফা বুলি কোৱা হয়, এই 9 তাৰিখটোৰ বহুত ফজিলত আছে। হাদিস শৰীফত আহিছে, জিলহজ মাহৰ 9 তাৰিখে যিজন ব্যক্তিয়ে রোজা ৰাখিব, আল্লাহ তাবাৰক ওয়া তাআলাই সেইজন মানুহৰ এবছৰৰ আগৰৰ গুনাহ মাফ কৰি দিয়ে আৰু এবছৰৰ পিছৰ গুনাহ মাফ কৰি দিয়ে। সুবহানাল্লাহ, কিমান ডাঙৰ ফজিলত। এদিন রোজা ৰাখিলে এবছৰৰ গুনাহ মাফ, এবছৰৰ আগৰ গুনাহ আৰু এবছৰৰ পিছৰ গুনাহ মাফ। নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে হাদিস শৰীফত ফৰমাইছে, এই 9 তাৰিখটোৰ কিমান ফজিলত, কিন্তু গুনাহ মাফ হোৱাৰ কথা যে কৈছে, মনত ৰাখিব গুনাহে সগীৰা যিবোৰ আছে, সৰু গুনাহ সেইবোৰহে মাফ হয়। কবিৰা গুনাহৰ কাৰণে তওবা কৰাটো জৰুৰী। তওবা কৰিলে আল্লাহ তাআলাই কবিৰা গুনাহবোৰ মাফ কৰিব। আৰু যিবোৰ হুকুকুল ইবাদ আছে এইবোৰ আৰু কবিৰা গুনাহ, হেতু আপোনাৰ তওবা কৰিলেহে মাফ হ'ব। কিন্তু যিসকল সগীৰা গুনাহ আছে, যিবোৰ সগীৰা গুনাহ আছে, সৰু গুনাহ আছে, সৰু গুনাহবোৰ মাফ কৰি দিয়ে আল্লাহ তাআলাই। এবছৰ আগৰ আৰু এবছৰৰ পিছৰ গুনাহ মাফ কৰি দিয়ে 9 তাৰিখে যিজন মানুহে রোজা ৰাখিব। গতিকে ইয়াৰ ওপৰত আমি আমল কৰিব লাগে। 9 তাৰিখটোৰ বহুত ফজিলত আছে। 9 তাৰিখটো ইয়াউমে আৰাফা বুলি কোৱা হয়। হাজীসকল আৰাফাত যায়, বহুত ফজিলত। আমি সেই 9 তাৰিখে রোজা ৰাখাটো আমি চেষ্টা কৰিব লাগে। ইয়াৰ বহুত ফজিলত আছে। আল্লাহ তাআলাই সুযোগ দিছে আমাক, এদিন রোজা ৰাখিলে এবছৰৰ গুনাহ মাফ, আৰু কিমান দিব লাগে। আজি দুনিয়াবী ক্ষেত্ৰত যদি আমি এনেকুৱা কিবা অফাৰ পালো হয়, আমি সকলোৱে পাগলৰ দৰে জপিয়া পৰিলো হয় সেইটোৰ ওপৰত, সেই অফাৰটোৰ ওপৰত। কিন্তু আল্লাহ তাআলাই আমাক কিছুমান এনেকুৱা অফাৰ দি থাকে, কিন্তু আমি এইবোৰ খেয়াল নকৰো। আমাৰ আগ্ৰহ নহয় এইবোৰ কামত। এইবোৰ কামতো আমাৰ আগ্ৰহ হ'ব লাগে, যিবোৰ কাম আমাৰ আখিৰাতত কামত আহিব। তাৰ পিছত 9 তাৰিখৰ পৰা আপোনাৰ আয়ামে তশৰিক আৰম্ভ হৈ যাব। আয়ামে তশরিক
5 দিন জিলহজ মাহৰ 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে জিলহজ মাহৰ 9 তাৰিখ অৰ্থাৎ ঈদৰ আগদিনা ফজৰৰ পৰা আৰম্ভ হয় জিলহজ মাহৰ 13 তাৰিখৰ আসৰলৈকে এইকেইটা দিন আইয়ামে তশৰিক বুলি কোৱা হয় এইকেইটা দিনত তকবীৰে তশৰিক ক'ব লাগে ফৰজ নামাজৰ পাছত পুৰুষ আৰু মহিলাৰ বাবে তকবীৰ কোৱাটো ৱাজিব হয় এটোটো আমাৰ বহুত কুটাহি হৈ যায় বহুতে পাহৰি যায় ফৰজ নামাজৰ পিছত তকবীৰ ক'ব পাহৰি যায় এটো ৱাজিব হয় এটো তৰক কৰিলে এটো যদি নকয় ৱাজিব তৰক কোৱাৰ কাৰণে আপুনি গুনাহগাৰ হ'ব এটো আমি খেয়াল ৰাখিব লাগে যদি আমি পাহৰি যাওঁ এই তকবীৰটো লিখি নামাজ পঢ়াৰ জায়গাত থৈ দিব লাগে যাতে আমাৰ নামাজ পঢ়িব গলে হেতু দেখি পেলাই আমাৰ মনত পৰিলে আমি তকবীৰে তশৰিকটো ক'ব পাৰো তকবীৰে তশৰিকটো এনেকুৱা আপুনি আইয়ামে তশৰিকৰ ভিতৰতহে এটো ৱাজিব আইয়ামে তশৰিক যে কেদিন থাকিব সেই কেদিনহে ইয়াৰ ৱাজিবটো আছে তাৰ পিছত আপুনি এই তকবীৰটো ক'ব আপোনাৰ ওপৰত ৱাজিব নহয় গতিকে এটো এনেকুৱা বস্তু এটো কাজাও আপুনি কৰিব নোৱাৰে বলে মই পাহৰি গলো কাজা কৰি দিম কাজাও আপুনি কৰিব নোৱাৰে গতিকে আমি এটো ধ্যান ৰাখিব লাগে যাতে আইয়ামে তশৰিক যে কেইদিন আছে 5 দিন এই কেইদিন যাতে আমি মনত ৰাখি কেনে ফৰজ নামাজৰ পিছত যাতে আমি তকবীৰটো ক'ব পাৰো আৰু তকবীৰটো সকলোৰ ওপৰত ৱাজিব হয় পুৰুষ আৰু মহিলাৰ ওপৰত পুৰুষে এবাৰ কোৱাটো ৱাজিব হয় আৰু মহিলাসকলৰ ওপৰতো এবাৰ কোৱাটো ৱাজিব হয় পুৰুষে জোৰে ক'ব লাগে মহিলাসকলে লাহেকে ক'ব লাগে এইটো আমি সকলোৱে ধ্যান ৰাখিব লাগে তকবীৰটো কি আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু ওয়াল্লাহু আকবার ওয়ালিল্লাহিল হামদ এইটো তকবীৰ এইটো আমি ভালকে শুনি ল'ব লাগে আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু ওয়াল্লাহু আকবার ওয়ালিল্লাহিল হামদ আল্লাহ তাআলাই আমাক সকলোকে বুজা আৰু ইয়াৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক ওয়া মা আলাইনা ইল্লাল বালাগ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু